তাত ক্লিক কৰাৰ পিছত দুটা অপশ্যন পাব তলটো ক্লিক কৰি দিব লাগিব মই তলৰ অপশ্যনত ক্লিক কৰি দিম তলৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত দুটা অপশ্যন পাব ফাৰ্স্ট নেম আৰু লাষ্ট নেম দিব লাগিব তাৰ পিছত নেক্সটত ক্লিক কৰি দিব লাগিব নেক্সটত ক্লিক কৰি দিছো মই এতিয়া ডেট অফ বাৰ্থ দিব লাগিব অৰিজিনাল ডেট অফ বাৰ্থ দিব লাগিব অৰিজিনাল ডেট অফ বাৰ্থ দিয়াৰ পিছত জেন্ডাৰটো সিলেক্ট কৰিব লাগিব তাৰ পিছত নেক্সটত ক্লিক কৰিব লাগিব তলত দেখা পাইছে ইয়াতে ক্লিক কৰি দিব লাগিব নেক্সট কৰি দিয়াৰ পিছত মনত থাকা কৰি এটা ইমেইল আইডি নাম ৰাখিব লাগিব যদি এই ইমেইল আইডি নামটো যদি নলয় তেনেহলে নামটো চেঞ্জ কৰি দি নেক্সটত ক্লিক কৰি দিব তো নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ধুনীয়াকৈ এটা পাসওয়ার্ড বনাব লাগিব তো দিয়াৰ পিছত নেক্সটত ক্লিক কৰি দিব লাগিব তাৰ পিছত পাসওয়ার্ড দিব লাগিব মনত থাকা কৰি এটা পাসওয়ার্ড দিব লাগিব তাৰ পিছত নেক্সটত ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছত এতিয়া নেক্সটত ক্লিক কৰি দিম মই